সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে নামঘোষা আধ্যাত্মিক তত্ত্ব নামৰ এখন পুথি 18 অক্টোবৰৰ দিনা সত্ৰৰ কীৰ্তনঘৰত শুভ উদ্বোধন কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি সঞ্চালন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ শইকীয়াই। পুথি উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে। অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট শিল্পী সাধক ৰঞ্জিত কুমাৰ ভূঞাই। পুথিখন প্ৰকাশ কৰে বনমালা প্ৰকাশন গোষ্ঠীয়ে। মাজুলীৰ পৰা জিতুমণি শইকীয়াৰ সহযোগত সাংস্কৃতিক বাৰ্তা অসম। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে নামঘোষা আধ্যাত্মিক তত্ত্ব নামৰ এখন পুথি 18 অক্টোবৰৰ দিনা সত্ৰৰ কীৰ্তনঘৰত শুভ উদ্বোধন কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি সঞ্চালন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ শইকীয়াই। পুথি উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে। অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট শিল্পী সাধক ৰঞ্জিত কুমাৰ ভূঞাই। পুথিখন প্ৰকাশ কৰে বনমালা প্ৰকাশন গোষ্ঠীয়ে। মাজুলীৰ পৰা জিতুমণি শইকীয়াৰ সহযোগত সাংস্কৃতিক বাৰ্তা অসম। দৈৱকী হৃদয়া নন্দং কৃষ্ণক বন্দে জগৎগুৰুম হৰিৰাম